লাংহিন নগৰত কাৰ্বি আংলং বাঙালী সমাজৰ লাংহিন আঞ্চলিক বাঙালী সমাজৰ সৌজন্যত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন। কাৰ্বি আংলং জিলাৰ লাংহিন নগৰত মঙলবাৰে কাৰ্বি আংলং বাঙালী সমাজৰ লাংহিন আঞ্চলিক বাঙালী সমাজৰ সৌজন্যত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। পুৱা কাৰ্যসূচী অনুযায়ী ৭:৩০ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে জিলা তথা লাংহিন আঞ্চলিক সমিতিৰ উপদেষ্টা মিলন কান্তিদেৱে। আনহাতে শ্বহীদ বেদীত শ্বহীদ তৰ্পণ আৰু মাল্য অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে লাংহিন আঞ্চলিক বাঙালী সমাজৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ পাল আৰু বিপুল দত্তই। লগতে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। বৃক্ষৰোপণ কৰে লাংহিন আঞ্চলিক সমিতিৰ মুখপাত্ৰ সমৰ চন্দ্ৰ দাস, অভ্যৰ্থনা সমিতিৰ সভাপতি বিশ্বজিৎ পাল আৰু সমাজ সম্পাদক পৰিমল দাসে। ইয়াৰ লগে লগে পুৱা 10 বজাত স্বাধীনতা দিৱস উপলক্ষে এক বিশাল শোভাযাত্ৰাও উলিওৱা হয়। শোভাযাত্ৰাৰ উদ্বোধন কৰে নীতিশ দেৱে। লাংহিন নগৰৰ পৰা ডকমকা নগৰলৈকে ভাৰত মাতা কি জয়, জয় হিন্দ, বন্দে মাতৰম আদি ধ্বনিৰে মুখৰিত কৰি বিশাল শোভাযাত্ৰাৰে আকাশ বতাহ উজ্জ্বল কৰি তোলে। আনহাতে দিনৰ ভাগত এখনি প্ৰকাশ্য সভাৰো আয়োজন কৰা হয়। উক্ত সভাখনৰ উদ্বোধন কৰে লাংহিন আঞ্চলিক সমিতিৰ সভাপতি পিনাক পানীদেৱে। স্বাধীনতা দিৱস উপলক্ষে উক্ত অনুষ্ঠানতে বিভিন্ন ধৰণৰ খেল ধেমালি, গীত মাত, কবিতা, সৃষ্টিশীল নৃত্য আদিৰ অনুষ্ঠানৰো আয়োজন কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আপচুৰ উপদেষ্টা দমন বসুমতাৰীৰ লগতে আপচুৰ জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে কাৰ্বি আংলং জিলা বাঙালী সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ইয়াৰ উপৰিও উক্ত অনুষ্ঠানত আয়োজন কৰা সমূহ সাংস্কৃতিক অনুষ্ঠানসমূহৰ পৰিচালনা কৰে অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী মধুচন্দ্ৰ দাস, সম্পাদিকা জয়া পাল আৰু সদস্য মৌচুমী দেৱে। আনহাতে উক্ত স্বাধীনতা দিৱসৰ অনুষ্ঠানটি সফলভাৱে পৰিচালনা কৰাত সহায় সহযোগিতা আগবঢ়াই ক্ৰমে লাংহিন বাঙালী সমাজৰ অভ্যৰ্থনা সমিতিৰ সভাপতি উত্তম দত্ত, কাৰ্যকৰী সভাপতি বিশ্বজিৎ পাল, সম্পাদক কাজল দাস আৰু সুভাষ দাসৰ লগতে লাংহিন আঞ্চলিক বাঙালী সমাজৰ সমূহ বিষয়ববীয়া সমূহ সদস্যসকলৰ উপৰিও লাংহিন নগৰৰ সমূহ স্থানীয় ৰাইজে বিপুলভাৱে সহায় সহযোগিতা আগবঢ়ায়। আমাৰ কাৰ্বি আংলং বাঙালী সমাজ লাংহিন আঞ্চলিক কমিটিৰ সৌজন্যত যোৱাকালিৰ পৰা দুজনীয়া কাৰ্যসূচীৰে ৭৭তম ইণ্ডিপেণ্ডেন্স ডে পালন কৰি আমি আহিছোঁ। যোৱাকালি আছিল বিভিন্ন ধৰণৰ খেল ধেমালি আৰু আজি ৰাতিপুৱা প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, মাল্য অৰ্পণ, বৃক্ষৰোপণ আৰু 9টা বজাত আছিল আমাৰ মানে বাইক ৰেলী। এই বাইক ৰেলী আমি লাংহিনৰ পৰা ফুলনি হৈ ডকমকালৈকে আমি এইটো আজি বাইক ৰেলী কৰিলোঁ আৰু শেষত আমাৰ 11টা বজাত আছিল আমাৰ আজি প্ৰকাশ সভা। এই প্ৰকাশ সভাত আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ মুখ্য অতিথি হিচাপে দমন বসুমতাৰী, এফচুৰ উপদেষ্টা আৰু আমাৰ লাংহিন টাউন কমিটিৰ চেয়াৰমেন কমল ব্ৰহ্মদেৱ, লগতে বিভিন্ন অনুষ্ঠানৰ সভাপতি সম্পাদক আমি আমন্ত্ৰণ কৰি আহিছোঁ। বঙালী সমাজৰ কেন্দ্ৰীয় সদস্যসকল আৰু বিভিন্ন অতিথিসকল আজি উপস্থিত থাকি আজি অনুষ্ঠানটো আমি পালন কৰিলোঁ। লগতে আমাক আজি বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে ছাত্ৰ ছাত্ৰীসকল যিসকলে যোৱা মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পাছ কৰিছিল তেওঁলোকৰ আজি এইসমূহ দিয়া হৈছিল। লগতে যোৱাকালি হৈ যোৱা খেলৰ পুৰস্কাৰসমূহ অৰ্জন কৰা হৈছে। গতিকে এনেদৰেই আমি মানে নীতিশ দাস, তেওঁলোকে ৱৰ্ল্ড ফেমাছ ফিগাৰ, তেওঁলোকে অতি কম বয়সতে কম সময়তে তেওঁলোকে নৰ্থ ইষ্টৰ ভিতৰত টাইকাণ্ডো প্ৰতিযোগিতাত নাম কৰিব পাৰিছিল আৰু তেওঁলোককো আমি সমৰ্থন জনাইছোঁ আৰু তেওঁলোকেও সাময়িকভাৱে সামান্য প্ৰদৰ্শনো কৰিছে আমাৰ ইয়াত। এইদৰে আজি আৰু আমাৰ মীনাক্ষী মণ্ডল লাংহিনত তেখেতে মানে জুডো প্ৰতিযোগিতাত গ'ল্ড মেডেল পাইছিল, তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ। আমি আমাৰ যিসকল বীৰে তেওঁলোকৰ প্ৰাণ আহুতি দি আজি স্বাধীনতা আনিলে তেওঁলোকক আমি স্মৰণ কৰিব লাগে আৰু দেশপ্ৰেম হৈ গোটেই ভাৰতবৰ্ষৰ সকলোৱে যাতে আমি মিলিজুলি এটা এনাজৰিৰে বান্ধ খাই আমি দেশক আগুৱাই লৈ যাব লাগে। সেইটোৱে আজি আমাৰ সদস্যস্তম্ভ আমাৰ প্ৰেছ মিডিয়াসকলকো আজি আমাৰ এই গোটেই কাৰ্যৰ কাৰণে তেওঁলোকৰ লাংহিন বাঙালী সমাজ তৰফৰ পৰা মানে ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন।